তেতিয়ালৈ আমি সলনি হোৱা নাছিলোঁ, অথবা আমাক সলনি হ'বলৈ দিয়া হোৱা নাছিল। অকলে ওলাই আহিছিলোঁ যুঁজিবলৈ। প্ৰথমবাৰৰ বাবে যেতিয়া এই মাইকটো হাতত লৈছিলোঁ, ভয় হৈছিল, ওঠ কঁপিছিল। যদি ইয়াতো বাধা পাওঁ তথাকথিত সমাজৰ পৰা। পিছে নহয়, মাইকৰ শব্দই মোক আগুৱাই লৈ গ'ল। মই বুজিলোঁ আমি শব্দবোৰ ডাঙৰ কৰিব লাগে। ঘৰৰ চাৰিদুৱাৰ ভাঙি ওলাই আহিব লাগে প্ৰতিবাদৰ ঢৌবোৰ। গছে পাত সলায়, এয়া প্ৰকৃতিৰ নিয়ম। সেইবুলি কোনোবাই জানো গছডালক কয় তই পাত সলাব নোৱাৰ? কয়নে কোনোবা হাচনাহানাই তগৰক তই নুফুলিবি, তই বুকু ফিন্দাই সুবাস নিবিলাবি? গছৰ কাণ নাথাকে বাবে ইডাল গছৰ কথা সিডাল গছে আওকাণ কৰে নেকি? তেন্তে জীৱ জন্তুৰ ক্ষেত্ৰত এই কাণ দুখন আছে কথা শুনিবলৈ। তাত আপুনি কিবা ওলমাই ফুৰে নুফুৰে সেয়া আপোনাৰ কথা। এনেকুৱাতো নহয় কাণ ফুলি পিন্ধিলেহে ছোৱালীয়ে কথা শুনা পায়, নাক ফুলি পিন্ধিলেহে গোন্ধ ল'ব পাৰে, সমাজ সাজিব পাৰে। কিয় এইবোৰক লৈ ভেদাভেদ? কোনে কৰে এই ভেদাভেদ? হাতত ধৰি ৰজাৰাণী খেলা বন্ধুবোৰক আপুনি এতিয়া হাতত ধৰিব পাৰিবনে নিসংকোচে? এই হাতবোৰ কেতিয়ানো এৰ খাই গ'ল? কোনে এৰুৱাই লৈ গ'ল? তেনে এজন বন্ধুক আপোনাৰ সন্মুখত কোবাই থাকিব আৰু আপুনি একো নকৰি নিজৰ হাতকে মুচৰি থিয় দি থাকিব পাৰিবনে? প্ৰতিবাদ মই নিবিচাৰোঁ, কিন্তু কিয় দেখোঁ ল'ৰা মানে স্বাধীন, ছোৱালী মানে চাদৰ মেখেলা সেন্দুৰ খোপা। মোৰ স্বপ্ন এখন সুস্থ সমাজ, য'ত নৰৰ পিছত আকাৰ ইকাৰ লগাই নাৰীক নাৰী সজাই থোৱা নহয়, য'ত ল'ৰালিক কৈশোৰক যৌৱনৰ বাবে নিয়মত বান্ধি বন্দী কৰি ৰখা নহয়। গছে পাত সলোৱাৰ দৰেই যাতে স্বাভাৱিক হয় সকলো। Be a man or more than a man. Be a woman too, or be a human. That's all. Thank you.